আজি লৈ আহিছোঁ আপোনালোকলৈ পঠা মাংসৰ জালুকীয়া একদম থলুৱাভাৱে কটা 1 কেজি পঠা মাংস লোৱা হৈছে ইয়াত আৰু নহৰু 4টামান লৈছোঁ আৰু 1 ইঞ্চিমান গাজৰ লৈছোঁ ইয়াৰ পৰা একদম ধুনীয়াকৈ পিচি লোৱা হৈছে আৰু আলু পিঁয়াজ এনেকৈ লোৱা হৈছে 5টামান পিঁয়াজ ইয়াতে একদম ধুনীয়াকৈ তেল দি পেলাই তাত অলপ নিমখ দি দিছোঁ নিমখ দি দিলে কি হয় তেলখিনি ফাটি যায় তাৰপিছত অকণমান চেনি দিছোঁ আৰু তাৰপিছত লং ইলাইচি এনেকৈ দি দিছোঁ দিয়াৰ পিছত এই পিঁয়াজখিনি ঢালি দিয়া হ'ল ঢালি দিয়াৰ পিছত আপোনাৰ অলপ দেৰি এইখিনি লৰাব লাগিব লৰাই অকণমান ৰঙচুৱা কালাৰ লিখা আপোনাৰ হোৱা দেখিলে আপুনি কি কৰিব এই জিৰা পাউডাৰ অলপ জিৰা পাউডাৰ ইয়াত ঢালি দিব লাগিব বেছি নহয় সামান্যভাৱে অলপ জিৰা পাউডাৰ ঢালি দিলে তাৰপিছত অকণমান দেৰি তাক ভাজিব ভজাৰ পিছত আপোনাৰ আদা নহৰু পেষ্ট যোনখিনি আমি কৰি থৈছিলোঁ সেইখিনি দি পেলাই মাংসখিনি দি দিলোঁ মাংসখিনি দি অলপ দেৰি তাক ভাজিম যথেষ্ট তাৰ পৰা পানী ওলায় তাৰপিছত কেইটামান নহৰু দি দিছোঁ গোটাকৈ খাবলৈ বৰ ধুনীয়া লাগে এয়া তাৰপিছত হালধি দি দিম অলপ দেৰি পিছত হালধিৰ পিছত আলু দিম আলু দি পেলাই ইয়াক অলপ দেৰি ভজা হ'ব আৰু কেঁচা জলকীয়া কিন্তু পিছত দিব লাগে তেতিয়া মানে গোন্ধটো থাকি যায় এয়া অকণমান মিট মছলা দি দিছোঁ মিট মছলা দি আপোনাৰ গৰম পানী একদম ধুনীয়াকৈ ঢালি তাৰপিছত তাক পূৰা উতলিবলৈ দিছোঁ উতলিবলৈ দি 1 ঘণ্টামান উতলাইছোঁ পূৰা উতলাই পেলাই আপোনাৰ ইয়াত জালুক একদম হিচাপত দিছোঁ আৰু মানে পূৰা তাৰপিছত চব একদম হিচাপত জালুক ঢালি দিছোঁ তাৰপিছত আৰু অলপ দেৰি পিছত পৰিৱেশন